हेलो गाइस, वेलकम बैक टू माय यूट्यूब चैनल। मॉर्निंग सभी को दिखाने वाला है मेरा कैंप। ये है संघर, इतना ऊंचा देखिए। आप लोगों को दिखाएगा मेरा खेती का। देखिए मेरा खेती का बागान, गुमधान है, भेंडी है, इधर कचू खेती जूम কৰি দেখাই দিছোঁ। এইখিনি হৈছে কচু, এই জুম কৰি দেখাই দিছোঁ। এইখিনি হৈছে গুমধান, কি মজা হৈছে। আৰু এইফালে চাৰিও ৰান দেখাই দিগা। এইখিনি হৈছে গুমধান। চাৰিও ৰান গুমধান। এইটো হৈছে আমাৰ কেম্প। এইফালে কচু খেতি কৰা হৈছে। এইফালে সৰু সৰু হৈ আছে বাৰু পুলিবিলাক। বৰষুণ দি দিলে ন, সেইকাৰণে পুৰা খতম হৈ গ'ল। এইফালে ইমান ওখ ঘৰ এটা বনাই দিছোঁ, চাংঘৰ। এইটো হৈছে চাংঘৰ। এইফালে গোটেই চব্জি খেতিয়ে লগাই দিছোঁ। ব্লগ এটা বনাই দিছোঁ, দীঘলীয়া লং ভিডিঅ'। ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, জিতেন ব্লগ চেনেল। আৰু কি ক'ম, ইয়াত বহি আছোঁ আৰু অকলে বহি আছোঁ ইয়াত। কেতিয়াবা টাচ খেলোঁ ইয়াত, কেতিয়াবা শুবলৈ আহোঁ ইয়াত। আজি ৰাতিপুৱা উঠি মেলি ব্লগ এটা বনাইছোঁ ৰাতিপুৱা। আৰু গুমধান বাৰীখন দেখিছে ভিডিঅ' সৈতে। কেমেৰাটো ইমান ভাল নহয়, হ'লেও দেখাই দিছোঁ। চব গুমধান লগাই দিছোঁ চাৰিওফালেও আছে গুমধান, ফালেও আছে, চব গুমধানে লগাই দিছোঁ। এতিয়া আজি বতৰটো ৰ'দ দিব না নিদিয়ে না। ৰ'দ দিয়ে কেতিয়াবা বৰষুণ দিয়ে। বতৰটো বেয়া কৰিছে, খেতিবিলাকো বেয়া হৈ যাব, উপায় নাইকিয়া হৈছে। এইটো ককা দতা এটা আহিছে। ছাগলী সেই তাত আছে, ছাগলী পুহিছে। আৰু ভিডিঅ'টো শেষলৈকে চাব, পাহৰি নাথাকিব। ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল লাগিব। কি সোমালে জানো, চকুত ইমান বিষাইছে। এয়া চাংঘৰ কি ধুনীয়া। ইফালে হৈছে টকৌ পাতো বনাই দিছে ধুনীয়াকৈ মোৰ ফাদাৰজীয়ে। এইজোপা হৈছে গছ, চাইডত গছ এজোপা আছে। কি ধুনীয়া লাগিছে ইয়াত থাকি। অকলে আছোঁ বাৰু, অকলে মজা ফিলিংটো। কচু ডাঙৰ হৈ আহিব, এতিয়া নিয়াব লাগিব। এইফালে নিয়াই এতিয়াহে কচু বিক্ৰী কৰিম, পইচা পাম। কচু বিক্ৰী আৰু গুমধান বিক্ৰী চলিব লাগিব আৰু জীৱনটো। ইমানতে সামৰিছোঁ। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব, কমেণ্ট কৰি জনাব। ভাৰত মাতা কি জয়।